নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এইয়া গাখীৰ চাহ ভুজিয়া আৰু মেৰি বিস্কুটে আজিৰ দিনটো আৰম্ভ কৰিছো কি এইয়া হৰু হৰু ৰিং দেখিছেনে হেনাখনি যে আপোনালোকক দেখুৱাইছিলো কিবা মোবাইল এটা আনিছিলে এনেকে পানীত এনেকে কৰা এই মোবাইলটো ভাঙি চিঙি আকৌ হৰু হৰু ৰিং পুলিয়া পেলাইছে এইটো জিংকু এৰে চোৱা জিংকু এই জিংকু এপিনে চোৱা জিংকু মেকআপত আছে জিংকু মুখখন দেখাই দিয়া এপিনে কি চোৱা হাই কোৱা এইটো হাই কোৱা বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই মানে সময় নাথাকে জানো যে ৰেগুলাৰ ভিডিঅ' দিব লাগে মানে সময় নাপাওঁ আৰু গতিকে আজি হৈছে দেওবাৰ সময় পাইছোঁ ভিডিঅ' এটা দিছোঁ আৰু মই ভিডিঅ' নবনালেও মানে জিংকুৱে মোবাইলটো আনি এনেকৈ ভিডিঅ' বনাবলৈ কৈ থাকে এইটো জিংকু হাই কোৱা জিংকু হাই এটা মাৰি দিয়া চকৰি মেলা মাৰি দিয়ে ধুনীয়াকৈ চকৰি মেলা মাৰি জিংকু এয়া দেখিছেনে এইবিলাক কিবা কিবি ৰং লৈ পিনি একদম লিপষ্টিক নে কি লৈ পিনি মুখে হাতে লগাই দেখুৱাই দিয়া ক'ত লগালা সেইটো ফেল লগাব লাগিব আৰু ভিডিঅ' দিয়া নাই আৰু ভিউজটো আজিকালি কমি আহিছে বহুত কম হৈ গৈছে আৰু ভিডিঅ'বিলাক চাব আপোনালোকে নোচোৱাও হৈছে আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম আৰু কৰি আছোঁ কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে ভাল পাব এইটো কথা চিন্তা কৰি আছোঁ গতিকে সদায়নো একেবিলাক ভিডিঅ' কিমান বনাব আৰু গতিকে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগিব সেইটো চিন্তা কৰি আছোঁ ভাল ভাল ভিডিঅ' নিশ্চয় আগবঢ়াম আপোনালোকলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কি খাই জিংকু উলিয়াই দিয়ে সেইটো উলিয়াই দিয়ে বুজিয়ে খোৱা বুজি খোৱা মাজনী আৰু আমাৰ জিংকুলৈ এখন গাড়ী আনিছিলোঁ জিংকু গাড়ীখন দেখুৱাই দিয়া আহা গাড়ী গুগুকো না এইয়া জিংকুৱে গুগু দেখাই দিব দিয়া এইটো জিংকু আহা জিংকু আহা জিংকুৱে দেখিছেনে কিমান ধুনীয়া জিংকুক মানে এনেকুৱা গাড়ী এখন আনিলে এইখন নহ'লে বাইকৰ চাইকেলখনৰ লগত মানে জিংকুৱে বাইকে এনেকুৱা কাজিয়া লাগে নহয় চলাবলৈ লাগে তাক চাইকেলখনটো চলাব নোৱাৰে সি ঢুকি নাপায় গতিকে এইখন মজাকৈ আনি দিলোঁ গান এটা লগাই দিয়া কেনেকৈ গানটা লগাই দিয়া এইখন ভাল লাগিছে গাড়ীখন গানটা লগাই দিয়া জিংকু পৰিছিলে এইটো জিংকু ব'লা চলাই ব'লা মাজনী অকণ লগাই দিয়ে চলাই দিয়ে তাক জিংকু ব'লা চলোৱা গান লগাই লোৱা জিংকু লাহে গান লগাই লোৱা গান জিংকু ক'ত বাজে দেখুৱাই দিয়া এইটো গান তাত বাজি যে একদম মজা লাগিছে দেখিবলৈ কি কৈছিলা আপোনালোকে যদি গাড়ীখন চাই ভাল পাইছে আপোনালোকে পাপাক লাইক চেণ্ড কৰি দিব এইখন ধুনীয়া ধুনু গাড়ী আৰু মাজনী আমাৰ কিমান ওখ হ'ল লাগিছেনে মানে মাজনী একদম চোলা একদম ছুটি হৈ দিছে বহুত ওখ হৈ গ'ল মাজনী আৰু জিংকু ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া জিংকু হাঁহি কৈ দিয়া হাঁহি এটা মাৰি দিয়া চকুত এটা মাৰি দিয়া একদম লিপষ্টিক চিষ্টিক লৈ গোটেইটো একদম ধুনীয়াকৈ দেই মোক চুমা এটা দিয়া মোক দিয়া আৰু আমাৰ পিছফালে এইটো কোনে আহিছে চোৱা জিংকু এইটো কোনোবা এটা আহিছে পিছফালে এইটো বহি আছে কোনফালে আহিলি জিংকু মানে একদম গান লগাবলৈ কৈ থাকে পূৰা নাচিব গান এটা লগাই দিব লাগিব নাচি দিয়া আকৌ নাচা চা জিংকু পাকঘৰ পালে ৰাইজনীয়ে মানে কি কৰি আছে ৰাণীয়ে কি কৰি আছা
এইপিনে দেখিছেনে ৰুটি এনেকৈ বনাই আছে আৰু এইপিনে ৰুটি এনেকৈ তেলত এনেকৈ মানে ফ্ৰাই কৰি আছে আৰু যিহেতু ৰুটি খাব লাগিব ময়ো ধুনীয়াকৈ এখন গাটো ধুনীয়াকৈ ধুই একদম ফ্ৰেছ হৈ লওঁ ব'লক গা ধুই আহি লগ পাই আছোঁ ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ ধুনীয়াকৈ গাটো ধুই ল'লোঁ আৰু এইকেইটা দেখিছেনে একদম মাজনীয়ে তাক উঠাব পৰা হৈ গ'ল এইয়া কেনেকৈ উঠাই দিছে চাওক জিংকু বেটা ধৰি ল'বা দেই জিংকু বেটা ধুনীয়াকৈ ধৰি লৈছানে এইটো কেনেকৈ চাইকেলত উঠাই চাওক দুইটা একদম ব'লা দেখিছে চাইকেল চাইকেল উঠিব পৰা আৰু এইফালে আমাৰ মানে এনেকৈ চোতালখনত ইয়াত মাটি তুলি দিয়া হ'ল যিহেতু মানে কি যেতিয়া মানে বৰষুণ দিয়ে তেতিয়া মানে কি হয় একদম পূৰা পানীটো ৰখি যায় ইয়াত গতিকে ইয়াত এনেকৈ মাটি তুলি দিলোঁ আৰু এইফালে এনেকৈ অলপ মানে ঘৰটো এনেকৈ ভাঙিবলগীয়া হৈ আছে বনাব লাগিব আৰু এইকেইটা একদম পূৰা চলাই গৈছে চব সেইটো আহা আহি যোৱা এইফালে জিংকু ধৰি ল'বা দেই জিংকু ধৰি ল'বা ধুনীয়াকৈ এইটো পূৰা গৈছে হ'ব বছ লাহে লাহে ফাইনেলি এতিয়া খোৱা আমাৰ হৈ গ'ল যোগাৰ এয়া দেখিছেনে ৰুটি কিন্তু ফ্ৰাই কৰিছিলে মানে তেল দি বনাইছিলে মোক দিছে মানে এনেকৈ শুকান কিয় শুকান মানে মই শুকান ৰুটি খাই ভাল পাওঁ ৰাতিপুৱা তেল দিয়া ৰুটি নাখাওঁ আৰু এইফালে এনেকৈ ডিম আছে দুটা দিছে আৰু এইপিনে বইল আলু আছে আৰু এইফালে মানে বগৰী আচাৰ আৰু এইফালে নিমখ আৰু এইফালে পানী গতিকে ধুনীয়াকৈ খাই লওঁ ঠিকছে দেই এইফালে মায়ে খাই আছে আৰু এইফালে জিংকু এইফালে মানে এনেকৈ এক ডাবৰকৈ ৰুটি এটা বহাই লৈছে আৰু এইফালে বাতিত চাওঁ এই দিয়া কি আছে চাওঁ এইটো ডিমটো ঢাকি দিছে আৰু ইয়াতে বগৰী আচাৰ আছে চব মিলাই মানে পূৰা একেলগে পূৰা খাই দিছে বইল ডিম হৈছে একদম মোৰ প্ৰিয় বস্তু বহুত ধুনীয়া পাওঁ খাই মজা লাগে খাই পিনি মানে বাইদেউ ঘৰ আহি পালোঁ সেই বাইদেউ ঘৰ বাইদেউ মানে একদম ধুনীয়া কাপোৰ চিলাই আছে দিছেনে বহুত ধুনীয়া কাপোৰ চিলাই দেই একদম মজাকৈ কাপোৰ চিলাই আছে এই চব মেচিন মাৰি আছে পূৰা কেটে আৰু এইফালে চব ৰং বিৰঙৰ গুলি চব একদম মানে বিভিন্ন ধৰণৰ কালাৰ আছে ইয়াত আছে দেখিছেনে বহুত ধুনীয়া লৈছে এইগাল গুলি আৰু মেচিন এনেকৈ খেটেকে মেচিন এনেকৈ মাৰি থাকিলে মানে নিজৰ চলা লাগি যায় বহুত ধুনীয়াকৈ চলাই আছে ভালকৈ দেখাই দিব পৰা নাই ৰ'ব এনেকৈ দেখাই দিছে এইটো মেচিন দেখিছেনে ধুনীয়াকৈ চলাই আছে যদি কোনোবাই ইয়াত চিলাবলৈ দিবলৈ মন আছে চিলাবলৈ দিব পাৰে কি চিলোৱা হয় চাদৰ মেখেলা চিলোৱা হয় নাই চাদৰ মেখেলা চিলোৱা হয় আকৌ দহি বটা হয় নাই দহি বটা হয় চব এইটো সেইটো চিলোৱা হয় মানে চিলোৱা কাম মেচিন যেতিয়া চব চিলোৱা হয় গতিকে ইয়াত দিবহি পাৰে বহুত ধুনীয়াকৈ এনেকৈ চিলাই থাকে ভাল লাগে এনেকৈ খটকৈ চিলাই থাকে এইটো মানে বহুত ধুনীয়া কাম বহি আছে দেখিছেনে কি কৈছে হে মোবাইল চাই আছোঁ কি চাই আছোঁ মোবাইলত কিবা চাই আছনে নে মোবাইলটোহে চাই আছে না তহঁতৰ কাম ইয়াত মাজনী মোবাইল লাগে নাই দিয়া নি মোবাইলটো লৈ লওঁ মোবাইল দিয়া নাই কেলৈ হে মোবাইল দিব পৰা নাই দাঁত চাটা হাঁহি চা কেনেকুৱাটো কৈছে গোটেইটো একদম লাল চাহ এইপিনে কাটা বিস্কুট খাই ল পৰাপত খা দেই লাল চাহ কাটা বিস্কুট খাই পানি মাজনী খাই ল দেই খাই পিনি আমি যাব লাল চাহ আৰু কাটা বিস্কুট একদম পূৰা জমি যায় জমা নাই এইপিনে চাই চুবাচোন ধৰি কেনেকৈ চুবাচোন চাওঁ এনেকৈ একদম মাজনী খাই ল পূৰা সোনকালে যাব লাগে এতিয়া ধুনীয়াকৈ এনেকৈ চুলি তুলি কাটি গা পা ধুই আকৌ এনেকৈ গাড়ী লৈ মানে ওলাই আহিছোঁ ওলাই আহি পানি আমাৰ মানে ঘৰৰে বৰ্তাকৰ কণমানিজনী সুধি সকাম আছে যে সুধি সকাম খাবলৈ আহিছোঁ আৰু মোক কেনেকুৱা লাগিছে ধুনীয়া লাগিছে চাগে দেখিবলৈ ধুনীয়া লাগিছে ন এইফালে ভাগিন বহিলে আৰু এইফালে এনেকৈ বা আহিছে আৰু এইফালে আমাৰ জিংকু আৰু এইফালে এনেকৈ ৰাণী বহি লৈছে ধুনীয়াকৈ ব'লক এতিয়া সুধি সকাম খাই আহোঁ বেছি দূৰত নহয় ওচৰতে অলপমান দূৰ আছে আৰু মা আৰু মাজনী আগতে গ'ল তাৰপিছত ব'লক তেতিয়া গৈ থাকোঁ চুটি খাই পিনি আহি গ'লোঁ আৰু সুধি চুটি খোৱা নেদেখুৱালোঁ আৰু সুধি মানে কি দেখুওৱা হ'লেও মানে বহুত দীঘল হৈ যায় ভিডিঅ'টোতো ঘৰ পাই গ'লোঁ এতিয়া আন্ধাৰো হৈ গ'ল আৰু মই এতিয়া বহি আছোঁ দোকানত
আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকে চাব ভিডিঅ'টো চাই আপুনি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ আশা আজিলৈ সামৰিছোঁ বাই বাই